স্বাগতম জনাইছোঁ লাইফ ইজ বিউটিফুল আণ্টি ব্লগলৈ। আজি মোৰ ৰেচিপিটো হৈছে কচুৰি। আপোনালোকে চাগে দোকানৰ পৰা কচুৰি খায়েই নিশ্চয় আপোনালোকে ঘৰতে বনাব পাৰিব আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু যদি ভাল লাগিল আপোনালোকে শেষত জনাব নাপাহৰিব যে কি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু আপোনালোকে মোৰ চেনেলটো যদি নতুন আপোনালোকৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 3 কাপ মই ময়দা লৈছোঁ চাহ খোৱা কাপেৰে আৰু মই এচামুচ নিমখ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি ল'ব পাৰে। 3 চামুচ মই সৰু চামুচেৰে ৰিফাইন দিছোঁ। এতিয়া মই ভালদৰে তেলখিনি মিহলি কৰি ল'ম ময়দাখিনিৰ লগত। আপোনালোকে ভালদৰে মিহলি কৰি ল'ব। আপোনালোকে মুঠি মাৰি চাব, যদি না আপোনালোকৰ মুঠিটো লাগি ধৰা নাই তেতিয়াহ'লে আপোনালোকে আৰু অকণমান তেল দি কেনে মিহলি কৰি ল'ব ভালদৰে। কচুৰি বনাওঁতে ৰিফাইন তেল অলপমান বেছি লাগে, যাতে তেলখিনি বেছি দিলে মচমচীয়া হয় বেছি। মোৰ তেল দিয়া হৈ গৈছে, চব হাতত লাগি ধৰিছে, মোৰ মিহলি কৰা হৈ গ'ল। এতিয়া অলপ অলপকৈ মই ইয়াতে পানী দিম। পানী অকণমানেই দিব আপোনালোকে, বেছিকৈ দিলে মুঠোতে ভাল নহয়। অলপ অলপ পানীৰে মই গোটেইখিনি মুঠি ল'ম। মোৰ মঠা হৈ গৈছে। আপোনালোকে ৰুটি যেনেকৈ মঠে সেনেকৈ মঠি ল'ব। বেছি টানো নকৰিব, ঢিলাও নকৰিব, মিডিয়াম চাইজত অলপমান মুঠিব আৰু বেছি মুঠিবও নালাগে, অলপ মিডিয়াম টাইপ। মোৰ মঠা হৈ গৈছে পূৰা। ময়দাৰে মঠাখিনি মই 20-15 মিনিট ঢাকি থৈ দিম। কচুৰি ষ্টাফিংখিনি বনাবলৈ মোৰ কি বস্তু লাগিব মই কৈ দিছোঁ। পিঁয়াজি কচুৰি বনাম কাৰণে মই পিঁয়াজ 3টা লৈছোঁ আৰু নহৰু 3 ফুট আৰু অলপমান আদা আৰু 3টা জলকীয়া আৰু অলপমান ধনিয়া আৰু সৰু চামুচেৰে হালধি, সৰু চামুচেৰে চাট মছলা, সৰু চামুচেৰে গৰম মছলা, সৰু চামুচেৰে ধনিয়া, সৰু চামুচেৰে ৰেড চিলি আৰু এচামুচ মই সোৱাদ অনুসৰি নিমখ লৈছোঁ। কচুৰিৰ লগত খাবলৈ মই চাটনি বনাইছোঁ। চাটনিটো হৈছে নৰসিংহ আৰু ধনিয়া। ফাৰ্ষ্ট মই নৰসিংহ লৈছোঁ অকণমান, ধনিয়া লৈছোঁ অকণমান আৰু সোৱাদ অনুসৰি নিমখ অকণমান আৰু 3 ফুট মই নহৰু লৈছোঁ আৰু অলপমান আদা লৈছোঁ আৰু 3টা জলকীয়া লৈছোঁ আৰু এটা পোৰা বিলাহী লৈছোঁ। এতিয়া মই এইখিনি পিচিম। আমাৰ হৈ গ'ল নৰসিংহ আৰু ধনিয়া চাটনি। ষ্টাফিংখিনি বনাবৰ কাৰণে মই ফাৰ্ষ্ট কেৰাহীখন গেছত বহাই দিছোঁ গৰম হ'বৰ কাৰণে। কেৰাহীখন গৰম হোৱাৰ কাৰণে মই তেলখিনি দি দিছোঁ। তেলখিনি গৰম হৈছেই মোৰ। এতিয়া মই ইয়াতে জিৰা দি দিছোঁ। জিৰাখিনি অকণমান ফুটিব দিছোঁ। জিৰাখিনি হৈছে, এতিয়া মই নহৰুখিনি দি দিছোঁ, তাৰপিছত আদাখিনি দি দিছোঁ আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া মই ভালদৰে মিছল কৰি ল'ম। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। ভালদৰে পিঁয়াজখিনি মিহল কৰি ল'ব আপোনালোকে। পিঁয়াজখিনি মই ভালদৰে মিহল কৰি ল'লোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ। সৰু চামুচেৰে হালধি দিছোঁ, সৰু চামুচেৰে চাট মছলা দিছোঁ, সৰু চামুচেৰে গৰম মছলা দিছোঁ, সৰু চামুচেৰে ধনিয়া দিছোঁ, সৰু চামুচেৰে মই লাল মিৰ্চ পাউডাৰটো দিছোঁ। গোটেই মছলাখিনি মই ভালদৰে পিঁয়াজখিনিৰ লগত মিহল কৰি ল'ম।
আপোনালোকে ভালদৰে মিহল কৰি ল'ব। গেছৰ ফ্লেমটো অলপমান ল' মিডিয়ামত থৈ দিব যাতে পিঁয়াজখিনি দেৰি নাযাবৰ কাৰণে। মোৰ পিঁয়াজখিনি সিজা হৈছে। মই এতিয়া ইয়াতে বেচন দিম। বেচন 3 চামুচ দিম সৰু চামুচেৰে। আপোনালোকে দাইলো ব্যৱহাৰ কৰিব পাৰে, দাইল পিচি কেনে দিব পাৰে ইয়াতে। মই বেচনখিনি ভালদৰে পিঁয়াজখিনিৰ লগত মিহল কৰি ল'ম। মোৰ মিহল কৰা হৈ গৈছে, দেখিছে। এতিয়া মই ইয়াতে অলপমান ধনিয়া দি দিছোঁ। পিঁয়াজখিনিৰ লগত ধনিয়াখিনি ভালদৰে মিহল কৰি ল'ব। আৰু আমাৰ ষ্টাফিংখিনি হৈয়ে গৈছে প্ৰায়। গেছটো নমাই দিব পাৰে আপোনালোকে। এতিয়া সৰু সৰুকৈ 6টা লাডু বনাই ল'লোঁ। মই 6টাৰে বনাম আজি, আপোনালোকক দেখুৱাম। ফাৰ্ষ্ট মই ৰুটি বেলা নিচিনাকৈ বেলি ল'লোঁ। আপোনালোকে ডাঠো নকৰিব, পাতলো নকৰিব আৰু ডাঙৰকৈ নেবেলিব আৰু সৰুকৈও নেবেলিব। সৰুকৈ বেলিলে মানে আপোনালোকে ষ্টাফিংখিনি দি তেলত দিওঁতে আপোনালোকে ষ্টাফিংখিনি সলকি যায়, সেইকাৰণে সৰুকৈ নেবেলিব আৰু ডাঙৰকৈ নেবেলিব কাৰণ বেছি ফুলি যায় কাৰণে। এতিয়া মই ৰুটিখিনিৰ ওপৰত ষ্টাফিংখিনি দি দিছোঁ। এতিয়া মই গোটেইখিনি একেলগে লগাই দিম, তাৰপিছত ৰাউণ্ডকৈ ঘূৰাই দিম। থকাখিনি মই অলপমান ছিঙি দিছোঁ আৰু হেঁচা মাৰি দিব আপোনালোকে। আমাৰ প্ৰথমটো কচুৰি ৰেডি হৈ গ'ল। গোটেইকেইটা লাডু এতিয়া মই কচুৰি ডিজাইন বনাই ল'ম। গোটেইকেইটা মোৰ কচুৰি ডিজাইন বনোৱা হৈ গ'ল। ফাৰ্ষ্ট মই কেৰাহীখন গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ কাৰণে মই তেলখিনি ইয়াতে দি দিছোঁ। তেল অলপ বেছিকৈ দিব আপোনালোকে। তেলখিনি মোৰ গৰম হৈ গৈছে। মই এতিয়া এটা এটাকৈ দি দিছোঁ কচুৰিখিনি। আপোনালোকে গেছৰ ফ্লেমটো একদম ল' মিডিয়ামত কমাই ল'ব। গেছৰ ফ্লেমটো যদি বেছি দিয়ে আপোনালোকৰ তলৰ ফালে দেৰি যাব পাৰে, সেইকাৰণে ল' মিডিয়ামতে গোটেইখিনি বনাব কচুৰিখিনি। মোৰ 2টা কচুৰি হৈ গৈছে, সেইকাৰণে মই নমাই লৈছোঁ। আপোনালোকে কালাৰটো দেখিছে, ইমানটো কালাৰতে আপোনালোকে নমাই দিব। বেছি পাতলো নকৰিব, কালাৰটো ডাঠো নকৰিব। কচুৰি কালাৰটো যেনেকুৱা সেনেকুৱাই আপোনালোকে নমাই ল'ব। এইকেইটা কচুৰি বনোৱা হৈ গ'ল। আপোনালোকে ঘৰতে এনেকৈ বনাবও পাৰে। মই এটা কচুৰি ভাঙি দেখুৱাইছোঁ, একদম মচমচীয়া হৈছে। একদম দোকানৰ দৰেই কচুৰিটো হৈছে। মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।